বন্ধু বান্ধৱীসকল ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখনত দেৱযানী আৰু অৰ্ণৱৰ ছোৱালী চৰিত্ৰত অভিনয় কৰি থকা কণমানি জানী আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, তেওঁৰ পৰিয়ালত কোন কোন আছে, এই সকলোবোৰ জনাবলৈ চেষ্টা কৰিম। গতিকে মৰম লগা কণমানিজনীৰ অভিনয় চাই ভাল পোৱাসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হাই, মই তুহি আৰু এয়া মোৰ মা তুৰি আৰু মই লৈ আছোঁ চেলুন বাটত তুহি। জানীৰ প্ৰকৃত নাম হৈছে নব্যনিধি কাশ্যপ। নব্যনিধি কাশ্যপৰ নিকনেম অৰ্থাৎ ঘৰমতা নাম হৈছে মৌ। নব্যনিধি কাশ্যপৰ জন্ম হৈছিল ৩ আগষ্ট তাৰিখে। নব্যনিধিৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু নব্যনিধি কাশ্যপ। দেউতাকৰ নাম হৈছে জ্যোতি কাকতি আৰু মাকৰ নাম হৈছে ইন্দিৰা বৰা কাকতি। চুটকি মাৰ, চুটকি মাৰ, চুটকি মাৰ। নব্যনিধি কাশ্যপে সৰুৰে পৰা ডান্স কৰি খুবেই ভাল পায় আৰু নব্যনিধি কাশ্যপে বৰষুণ ধাৰাবাহিকখনৰ জানী চৰিত্ৰত অভিনয় কৰাৰ আগতে বহুকেইখন ধাৰাবাহিকত অভিনয় কৰি অসমৰ ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত দুখন ধাৰাবাহিক হৈছে মন গীত, চেগুন পাতৰ কুঁহি। ইয়াৰ উপৰিও কণমানি নব্যনিধি কাশ্যপে ভাওনাত অভিনয় কৰে। বন্ধু বান্ধৱীসকল, ইমানেই আছিল কণমানি জানীৰ বিষয়ে। আপোনালোকৰ কোনে কোনে মৰম লগা জানী অৰ্থাৎ নব্যনিধি কাশ্যপৰ অভিনয় চাই ভাল পাইছে, ভিডিঅ'টোত এটা সুন্দৰ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। ধন্যবাদ। তোক কোনে ক'লে? আপোনালোকৰ লগত নকৰিবলগীয়া কামো বহুত কৰিলোঁ, কিন্তু দেউতা এতিয়া মই অনুতপ্ত আৰু সেইবাবে ক্ষমা বিচাৰি আপোনাৰ ওচৰত আহিছোঁ। অবিহুৰা বিয়া নেকি? আকৌ